আপাদেউ সঁচাকৈ ক্লাছিক আছিলে। বহাগৰ পুৱা কুলিৰ মাতে জীপাল সোণাপুৰ গাঁও। কিনকিনীয়া বৰষুণ জাকে আদৰিছিল বছৰৰ প্ৰথমটো দিন। লুইত তেতিয়া ৰংচঙীয়া ডেকা, উৰণীয়া মন। লুইতৰ লগতে ডাঙৰ হোৱা, লগতে ময়ো শিকিছিলোঁ সপোনৰ বালিঘৰ সাজিবলৈ লুইতৰ বুকুত। আইতাৰ সাধু কথাবোৰত জোনবাই দেশলৈ গৈছিলোঁ। থৰক বৰক মাতেৰে আইতাই সাধু কৈছিল লেপৰ তলত সোমাই সোমাই ৰজা ৰাণীৰ কথা। ফৰিং ধৰা দিন, আঘোণৰ পথাৰ। পিতাই শাৰী শাৰীকৈ ডাঙৰিৰ ফুলনি পাতিছিল। আয়ে কাঁচিয়ে বনোৱা সৰু সৰু ভীমৰ গদা যেন নৰা পেপাবোৰ বজাই মই কি ৰস পাইছিলোঁ। আৰু এদিন গাভৰুৱে আৱৰি ধৰিলে। থন ধৰি উঠিলে লাজবোৰ, মই নজনাকে। আই আৰু পিতাইৰ সকিয়নিবোৰত উমান পাইছিলোঁ। নৈ ঘাটত কোনো লগৰীয়ে প্ৰথম অভিজ্ঞতাৰ কথা কৈছিলে গাভৰু হোৱাৰ। আৰু মই গাভৰু হোৱাৰ উমান পাই লুইতৰ সিপাৰৰ পৰা কোনোবাই মোক চাবলৈ আহিলে। নাও বাই বাই। ভৰিৰ নখেৰে আপোনা আপুনি প্ৰেমৰ মানচিত্ৰ আঁকিছিলোঁ লুইতৰ বুকুত। আৰু মই লুইতৰ সিপাৰলৈ চাইছিলোঁ। জীৱনত প্ৰথম লগ পোৱা মানুহজনে মোক তধা লাগি চাইছিল কিয় বাৰু? লগৰীবোৰে ক'লে প্ৰেম হেনো তেনেকুৱাই, চকুৰ ভাষাৰ বাহিৰে অন্য ভাষা নুবুজে। প্ৰেম যদি তেনেকুৱাই, তেনেহ'লে পুতুকণ সি মোক কিয় চাই বাৰু? তাৰ চকুৰ ভাষাৰে লেখে নেকি মোলৈ প্ৰেমৰ কবিতা গোপনে গোপনে? কথাবোৰ বুজো নুবুজোতেই লুইত পাৰ হৈ গুচি আহিলোঁ। এখন নতুন ঘৰলৈ, এখন নতুন পৃথিৱী। আপাদেৱে কৈ গ'ল কথাবোৰ লুইতলৈ চাই। হুমুনিয়া হাতা ওলাই আহিছিল আপোনা আপুনি আৰু ক'লে লুইতৰ বুকুত যেতিয়া এখনো দলং নাছিলে তেতিয়াই তেওঁ বিয়া হৈ আহিল লুইতৰ এই পাৰলৈ। মই মাথো শুনি গ'লোঁ কথাবোৰ আৰু ভাবিলোঁ আপাদেউ সঁচাকৈ ক্লাছিক আছিলে।